গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু ইউটিউব চেনেল BC আছাম। আজি আপোনালোকক আৰু এটা নতুন ভিডিঅ'ৰ দিশলৈ লৈ গৈ আছোঁ আৰু এই ভিডিঅ'টো বহুত ভাল হ'ব আৰু আপোনালোকে যাতে শেষলৈ চাই থাকে বলক আমি একো কথা নকয় আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আচলতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় বনাই থাকোঁ। আপোনালোকে যাতে এনেকুৱা ভিডিঅ' অৰ্থাৎ ভিডিঅ'ত থকা কাৰ্যবোৰ যাতে ঘৰত কোনে কৰিবলৈ চেষ্টা নকৰে, বিকজ ইট মে বি ভেৰি ডেঞ্জাৰাছ। আমি এই ভিডিঅ'টো কৰিবৰ বাবে এটি বটল লৈ লৈছোঁ, এনেকুৱা ধৰণৰ এটি ক্লিন বটল, এটি পানী খোৱা বটল লৈ লৈছোঁ, লগতে এনেকুৱা ধৰণৰ পাথৰ লৈ লৈছোঁ। পাথৰটো আমি এই ৰছীৰে এনেকৈ মেৰিয়াই লৈছোঁ আৰু বটলটোতো সেইপিনে মেৰিয়াই লৈছোঁ। তাৰপিছত আমি এই বস্তুবিধ লৈছোঁ। এই বস্তুবিধ আপোনালোকে হয়তো জানেই, এই বস্তুবিধ লৈছোঁ। আৰু গাইজ এতিয়া আমি এই যিটো বটল আছে এই বটলটোত আমি পানী ভৰাই ল'ম। এই বটলটো আপোনালোকে দেখা পাইছে, কিন্তু তাৰ আগতে আমি ইয়াত এই বস্তুখিনি ভৰাই ল'ব লাগিব। এইবিলাক আপোনালোকে জানেই নিশ্চয়, জানে এই বস্তুবিধ কি। আৰু এই বস্তুখিনি আমি এই বটলৰ ভিতৰত এনেকৈ সুমুৱাই দিম। আৰু গাইজ এনেকৈ আমি এইখিনি ইয়াত ভৰাই দিম, নিশ্চয় দেখিছে। আৰু এতিয়া ইয়াত পানী অলপ ভৰাই দিম, এনেকৈ চাই থাকিব। ইয়াত আমি এনেদৰে অলপমান পানী ইয়াত ভৰাই দিম। আৰু গাইজ এয়া আপোনালোকে চাই থাকক। গাইজ আপোনালোকে চাব পাৰে এই যিটো বটল আছিল আমাৰ, এই বটলটোৰ অৱস্থা আপোনালোকে চাওক। ইয়াৰ ভিতৰৰ পৰা এই যিখিনি আমাৰ বস্তু আছিল, আমি নামটো উল্লেখ কৰিব নোৱাৰোঁ এটি বিশেষ প্ৰব্লেমৰ কাৰণে। আপোনালোকে নিশ্চয় বুজি পাইছে বস্তুবিধ কি। আৰু এইটো আমি খালত দলিয়াই দিছিলোঁ, এনেকুৱা অৱস্থা হ'ল। আৰু আপোনালোকে বিস্ফোটটো দেখিলে কেনেকুৱা ধৰণৰ হৈছিল এইটো। আৰু এইটোক আৰু এবাৰ আমি ট্ৰাই কৰি চাম অন্য এটি বটলত। আমি আকৌ এবাৰ এইটো ট্ৰাই কৰিম। এইবাৰ পানীত নহয়, এইবাৰ মাটিতে দিম। আৰু আপোনালোকৰ এই যিখিনি এই বস্তুখিনি আছিল, এই বস্তুখিনি আমি ইয়াত বটলৰ ভিতৰত দি দিম। আৰু গাইজ সঁচাকৈ কৈছোঁ, ইয়াৰ যিটো স্মেল আছে বহুত বেয়া স্মেল। এনেকৈ আমি এইখিনি ধুনীয়াকৈ ইয়াৰ ভিতৰত দিম। এনেকৈ গাইজ ভৰাই দিম। আৰু এইখিনি কি কৈ দিছোঁ, এইখিনি হ'ল কলপকোৱা গেছ। ইয়াৰ অৰিজিনেল নামটো আমি ইয়াৰ উল্লেখ কৰিব নোৱাৰোঁ। আৰু এতিয়া গাইজ এইখিনিৰ ভিতৰত ততাতৈয়াকৈ আমি পানী ঢালি দিম। আৰু গাইজ এতিয়া আমি এইখিনি এনেকৈ পানীখিনিত ডুবাই ল'ম। আৰু গাইজ বটল সপাটো এনেদৰে টাইট কৰি মাৰি ল'ম। আৰু আমি আটাই দূৰত গুচি পাম। আৰু গাইজ আমাৰ যিটো বটল আছিলে এই বটলটো মানে কপাটো মাৰি দিয়াৰ লগে লগে মানে এই বটলটো আকস্মিকভাৱে ব্লাষ্ট হৈ গৈছে, কাৰণ ইয়াৰ ভিতৰত যিটো গেছ আছিল গেছটো অতি মাত্ৰাভাৱে ইয়াৰ ভিতৰত
ষ্ট'ৰ হৈছিল অতিমাত্ৰাভাৱে গেছখিনি উৎপন্ন হৈছিল যাৰ বাবে সোপাটো মাৰি দিয়াৰ লগে লগে এই বটলটো বিস্ফোৰণ হৈ গৈছিল তো গাইজ এইটো দেখিলে আৰু এইটো যাতে কোনে যাতে ঘৰত ট্ৰাই নকৰে আপোনাক কৈ দিছোঁ এই বস্তু যাতে কোনে যাতে একেবাৰে ঘৰত ট্ৰাই নকৰে কাৰণ ইট মে বি ভেৰি মানে কি ক'ম আৰু মানে বহুত ডেঞ্জাৰাছ হ'ব পাৰে এই বস্তুটো চ' গাইজ আগলৈ চাই থাকক ইয়াৰ ৰিজনটো গম পাব চাই আছে এই বটল যিটো আছে বটলৰ পৰা এনেকৈ ধোঁৱা ওলাই আছে আপোনালোকে নিশ্চয় কেমেৰাত দেখা পোৱা নাই ভালদৰে এই বটলৰ পৰা এতিয়াও বহুত স্পীডত ধোঁৱা ওলাই আছে আৰু বটলটো চাব পাৰে একেবাৰে বেণ্ড হৈ গৈছে বটলটো আমাৰ উষ্ণতাত যিটো বটলৰ উষ্ণতা আছিলে উষ্ণতাৰ কাৰণে বটলটো এনেদৰে বেণ্ড হৈ গৈছে আৰু কৈছে এই চাওক ধোঁৱা ওলাই আছে এতিয়াও আৰু গাইছ আপোনালোকক কৈ দিছোঁ এই বস্তু যাতে কোনে যাতে ঘৰত ভুলতো ট্ৰাই নকৰে কাৰণ এইটো বহুত গাইছ এইটো বহুত উষ্ণতাত আছে বহুত গৰম হৈ আছে এই বস্তুটো এই বটলটো আমাৰ বহুত গৰম হৈ আছে এয়া চাওক উতলি আছে এয়া মাটিত পৰিছে কিন্তু মাটিৰ পৰা উতলি আছে মাটিৰ পৰা ইয়াৰ গৰম যিটো উষ্ণতা যিটো ভাৱ আছে সেই ভাৱটো এতিয়াও ওলাই আছে আৰু আপোনালোকে গম পাইছে চাগে এইটো কেনেকুৱা বস্তু আৰু আপোনালোকে যাতে এইটো ভুলতো কোনোদিনে ঘৰত ট্ৰাই নকৰে ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু গাইছ এই ভিডিঅ'টো কৰোঁতে অলপমান হ'লেও আমি সতৰ্কতা আমি অৱলম্বন কৰিছোঁ আপোনালোকে যাতে এই বস্তুটো যাতে কোনেও ঘৰত ট্ৰাই নকৰে এইটো মোৰ ৰিকুৱেষ্ট আপোনালৈ আৰু ঘৰত যদি ট্ৰাই কৰে এইটো বহুত এটি ডাঙৰ এক্সিডেণ্ট বা দুৰ্ঘটনা হৈ যাব পাৰে তেনে আৰু গাইছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটিতো লাইক মাৰি দিবই আমাৰ এইখিনিতো দেখা পাইছে আৰু গাইছ যেতিয়া আপোনালোকে লাইক মাৰিব আমি ইয়াতকৈ নতুন ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুন নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে আজিলৈ এইখিনিয়েই আৰু আকৌ এটা নতুন ভিডিঅ'ত আহি আছে আমাৰ কেইদিনমান পিছতে তেনেহ'লে আজিলৈ ইয়াতে থৈ জয় আই জয় অসম